আমাৰ লব্বাৰ শুকা দিছে পাতত ৰ'দত। এইখন আমাৰ সন্মুখত পথাৰত যাম। পথাৰৰ ফালে পথাৰত আলি পুখুৰী আছে। চক তাৰ চক আগে আগে তোক ভিডিঅ' কৰোঁ চক চক চেন্দেলো নাপিন্ধে কিছু নাপিন্ধে চক চম গছ হয় চম গছ লাব্বাৰ আছে সোণোৱালী ধান চাৰিওফালে ধান কাটিছে ধান কাটিছে অলপমান আছে বহুত ভাল লাগে ঐ ধানৰ মাজে মাজে সৰু সৰু আলি ইফালে আমাৰ সৰুকে এটা পুখুৰী আছে। আমাৰ পুখুৰীটো এনেকৈ বহুত বন হৈছে, গছ সৰু সৰুকে গছ। আৰু ইফালে আমাৰ খুৰাহঁতৰ দুটা পুখুৰী আছে, ডাঙৰ ডাঙৰ বহুত ডাঙৰ ডাঙৰ মাছো আছে বহুত। চিতল মাছ গ্ৰাছ কাট আৰু বহুত ধৰণৰ মাছ আছে, কাতলা এনেকুৱা। আৰু পানী শুকালে তুলিব বিক্ৰী কৰিব। সিফালে আমাৰ ঘৰ এইটো খুৰাহঁতৰ আৰু সিফালে আমাৰ ঘৰ সেউজী ছাগলী আছে। এইটো মোৰ ল'ৰাজন দুজনে এনে ঘূৰি আছোঁ। সেইফালে পুখুৰী আছে দাদাহঁতৰ, আমাৰ গাঁৱৰে দাদাহঁতৰ ডাঙৰ পুখুৰী আছে। আমাৰ পুখুৰীত মাছ দিয়া নাই, বাহিৰৰ পৰা মাছ দিয়া হয়, অনা হয়। বাহিৰৰ মাছে সোমাই, আমাৰ পুখুৰীত মাছ দিয়া নাই। এয়া বন বহুত ভাল লাগে, বহুত আজি ফৰকাল বতৰ, ৰ'দ দিছে। 2-3 দিনমান নিয়ৰে পৰি আছিল। বৰষুণ দিয়া যেন লাগিছিল, বৰষুণ নিদিলে। এতিয়া বহুত নিয়ৰ পৰিলে 2-3 দিন। কাটিব লগা হৈছে, বেলেগ পথাৰৰ ফালে কাটি আছে। আৰু কেনেকৈ ধান মৰণা দিয়াৰ পিছত কেনেকৈ ধানখিনি চাফা কৰা হয় এইখিনি মই দেখুৱাম। পতানসমূহ কেনেকৈ গুচোৱা হয় আপোনালোকক দেখুৱাই আছোঁ, চাই থাকিব ভিডিঅ'টো শেষলৈকে চাব। ঘৰত যাং এয়া ধানৰ পতনাসমূহ কেনেকুৱা গুচোৱা হয় মৰণা দিয়াৰ পিছত। ধানখিনি দিয়া হৈছে। ফেন লগাইছে, বাবা ফেনটা নাৰালে এইফালে বহুত ভাল, সহজতে হয়, এজনে কৰিব পাৰে অকলে। আৰু এইখিনি আজি ৰাতিপুৱাৰ ভাগতে পাব। এতিয়া ৰাতিপুৱা হৈ আছে, ৰ'দ ওলাইছে আজি সোনকালে। আপোনালোকেও নিজে নিজে ঘৰতে কৰিব পাৰে, যদি খেতি কৰে ঘৰতে এনেকুৱা মেচিন বনাই ল'ব পাৰে। অকলে পাৰে, ছোৱালী মানুহো পাৰে। আৰু আগতেতো কুলা বা ডালা সেনেকুৱা বিচৰা হৈছিল, বহুত মানুহ লাগিছিল। এতিয়া এনেকুৱা মেচিন হ'লে অকলে পাৰে, অকলে বা দুজনে।
এয়া বেঙেনা বেঙেনা ছায়াতে এটা এটাকে ফুলি আছে আৰু বেছি ফুলা নাই এটা এটা ফুলিছে বেঙেনা গছ 12 মাহে ফুলে এইফালে বেঙেনা ৰুই দিছোঁ ইয়া জলকীয়া ৰুই দিছোঁ বস্তাত জলকীয়া লাগি আছে মই পাৰিছোঁ এয়া অলপ ফুল কেতিয়াবা দেখিছেনে অলপ ফুল এইটো অলকুচুৰ ফুল হয় আপোনালোকে দেখিছেনে বহুত ধুনীয়া হয় আৰু এইটো নৰসিংহ গছ নৰসিংহ এইটো অমিতা গছ এইটো ধুনীয়া হয় ধুনীয়া অল ফুল অলর অল লাগা ফুল রে